নমস্কাৰ জনাইছোঁ সকলোকে। আপোনালোকৰ ভাত পানী খোৱা হ'লনে দুপৰীয়া? এইফালে মই যোগাৰ কৰিছোঁ। আজি আমাৰ ভাতত আছে আলু পিটিকা আৰু এইফালে বুট অকণমান লৈ লৈছোঁ। আলু পিটিকাৰ লগত যে বুট দিলে কিমান যে ভাল লাগে নহয়। আৰু এইফালে আছে মাছৰ তৰকাৰী, সৰিয়হ দি বনাইছিলোঁ। আপোনালোকে ভাল পায়নে এনেকৈ? আৰু এইফালে তিতা কেৰেলা আছে। তিতা কেৰেলা খায়ো মই বহুত বেছি ভাল পাওঁ। আৰু এইফালে চাটনিটো যে মোৰ সদায় থাকেই। পদিনা চাটনি বনাইছিলোঁ, বহুত বেছি জ্বলা দিছোঁ। আৰু আলু পিটিকাততো তেলটো লাগিবই। এইফালে সৰিয়হৰ তেল দিছোঁ দেই। সৰিয়হৰ তেল দিলেহে খাই ভাল লাগে। আপোনালোকে আলু পিটিকা খায়নে নাখায় বাৰু জনাব দেই। আৰু এইফালে অকণমান তিয়ঁহৰ চালাড কাটি লৈছোঁ। এনেকৈ খাম আজি দুপৰীয়া ভাত সাজ। আৰু ইমান বেছি গৰম নহয়। আৰু আপোনালোকে বাৰু আলু কেনেদৰে পোৰে? মই পিছে আলু ভাততে দি দিওঁ দেই, তেতিয়া কিন্তু এই পোৰা নিচিনাই হয়। জুই হ'লে ভাল হয় পুৰিবলৈ, কিন্তু গেছতনো কি পুৰিবা, সেইকাৰণে ভাততে এনেকৈ দি দিওঁ, পোৰা নিচিনা হয়। কিন্তু গোন্ধটো সিমান নোলায় আৰু তাতে যদি শুকান জলকীয়া এটা পুৰি পিনি দি দিয়া হয়, একদম জুইত পোৰা গতেই লাগে।